আপোনালোক সকলো ভালে আছে গম পাইছোঁ। বিশেষ আজি আমি আমাৰ বন্ধু ঘৰলৈ আহিছিলোঁ। আজি বহুত দিনৰ পৰা বিহু বুলি মাতি আছিলে, আমি অহা নাছিলোঁ। তাতে বন্ধু ঘৰতে বন্ধু আহিছে, বন্ধু ঘৰতে বন্ধু আহিছে। বন্ধু আৰু বান্ধৱী বুলি ক'ম নে কি বুলি ক'ম মই নাজানো দেই। ভকত আৰু ভকতনী দেই, এয়া ভকত আৰু ভকতনী আহিছে। একেলগে আমি ধুনীয়াকৈ এসাঁজ খাম বুলি আগবাঢ়িছোঁ। আৰু এয়া বন্ধু এই গেঞ্জিটো পিন্ধি আছে, হাফ গেঞ্জিটো যে লাজ নথকাটো, এই গেঞ্জি এটা পিন্ধি আছে। আৰু ছাইডতে তেওঁৰ পৰিবাৰ, আৰু ছাইডতে কোনোবা এগৰাকী আছে আৰু দেই, চিনি পায় নিশ্চয় আপোনালোকে। অলপ আজি এনেই এসাঁজ অকলে ধুনীয়াকৈ এসাঁজ খাইছোঁ। চব কিমান ধুনীয়াকৈ সাজ বনাইছে। সাজ মানে ইটো সাজ নহয় আকৌ দেই, এইপিনে দেখাই আছোঁ। এইপিনে গাহৰি বনাইছিলে, এইপিনে মাছ ফ্ৰাই আৰু লোকেল চিকেন, দাংবডি ফ্ৰাই, দাইল, মজা। ইমান সুন্দৰ খানা বনাইছে। এয়া বন্ধু ভকত ভকতনী অকণমান আপোনালোকক চিনাকি পৰিচয় দিব বিচাৰিছোঁ। মই শিৱসাগৰে বাক্সু খেলোৱা গাঁও, মুনীন গগৈ হয়। মুনীন গগৈ ইয়াত ব্যস্ততাৰ মাজত আহিছিলে। এয়া ভকতনী দেই, চিনাকি নাম গগৈ লাজ কৰিছে, ল'ৰা ছোৱালী হয়, লাজ কৰিছে। বা একেলগে ধুনীয়াকৈ এসাঁজ আজি ইয়াত আমি একেলগে এনেকৈ এসাঁজ খাম বুলি ভবা নাছিলোঁ। সঁচাকৈ এইটো ওপৰৱালা কৃপা। আমিতো ভবাই নাছিলোঁ যে এনেকৈ আমি গোটেইগালে ধুনীয়াকৈ এসাঁজ খাম। আমি সকলোৱে গোটেই ওপৰৱালা ভগৱন্তৰ কৃপা, আমাক আজি মাতিছে, ইয়াত ধুনীয়াকৈ এসাঁজ খাইছোঁ। আমি ধুনীয়াকৈ ইয়াত এসাঁজৰ উপভোগ কৰিছোঁ। তো যিজন পৰিয়ালে আমাক ইয়াত নিমন্ত্ৰণ কৰিছিলে, ভগৱন্তৰ ওচৰত এটা আশীৰ্বাদ, তেওঁলোক সুখী থাকক, সকলোৱে সুস্বাস্থ্য কৃপা কৰক। চবতকৈ ডাঙৰ হৈছে স্বাস্থ্যটো সদায় সুস্থ থাকক। আৰু ল'ৰা ছোৱালী ভাল ধুনীয়াকৈ পঢ়া শুনা কৰি আগবাঢ়ি যাওক, আপোনালোকে আশীৰ্বাদ কৰিব। আৰু এটাই মোৰ বিশ্বাস যে এইটো পৰিয়াল সদায় সুখী থাকিব আৰু সুখী হৈ থাকিব। নমস্কাৰ, ধন্যবাদ।